ছাত্ৰ ছাত্ৰীসকল আমি ভাষাৰ ৰূপতত্ত্ব সম্পৰ্কে আলোচনা কৰি আছিলোঁ। যোৱাটো ক্লাছত ভাষাৰ ৰূপতত্ত্ব সম্পৰ্কে কৰা আলোচনাত ৰূপতত্ত্বই সামৰি লোৱা বিষয়সমূহৰ ভিতৰত আকৃতি, প্ৰাকৃতি, উপাকৃতি, প্ৰাকৃতিৰ পৰা উপাকৃতি নিৰ্ণয় আদি বিষয়সমূহ আলোচনা কৰিছিলোঁ। ভাষাৰ ৰূপতত্ত্বই সামৰি লোৱা অন্য কিছুমান বিষয় আজি আমি আলোচনা কৰিম। ইতিমধ্যে যোৱাটো ক্লাছত প্ৰাকৃতিৰ পৰা উপাকৃতি কেনেকৈ নিৰ্ণয় কৰা হয় সেই সম্পৰ্কে আমি আলোচনা কৰি সামৰণি মাৰিছিলোঁ। প্ৰাকৃতিৰ চিনাক্তকৰণৰ ক্ষেত্ৰত তিনিটা পদ্ধতি উল্লেখ কৰা হৈছিল। আকৃতিসমূহৰ ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য থাকিব লাগিব। ধ্বনিগত সাদৃশ্য নাথাকিলেও অৰ্থগত সাদৃশ্য থাকিব লাগিব। অৰ্থগত সাদৃশ্য থকা আকৃতিসমূহৰ ধ্বনিগত সাদৃশ্য নাথাকিলে কিয় ধ্বনিগত সাদৃশ্য নাই তাক ধ্বনি পৰিৱৰ্তনৰ ব্যাখ্যাৰে বিশ্লেষণ কৰি দেখুৱাব লাগিব। এই ৩ নম্বৰ পদ্ধতিটো আলোচনা কৰি আমি সেই ক্লাছটো সামৰণি মাৰিছিলোঁ। এতিয়া অসমীয়া ভাষাৰ নেতিবাচক ক্ৰিয়া ৰূপৰ গঠন ধ্বনি পৰিৱৰ্তনৰ নিয়মৰ দ্বাৰা বান্ধিব পাৰি। যেনে নকৰে, নাযায়, নিদিয়ে, নেদেখে, নুফুৰে, নুচুৱে ইত্যাদি। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ন, না, নি, নে, নু এইবোৰ প্ৰত্যেকেই নেতিবাচক অৰ্থ প্ৰকাশক একোটা আকৃতি। গতিকে এইবোৰক এটা গোট কৰি এটা প্ৰাকৃতিৰ অন্তৰ্ভুক্ত কৰা হৈছে। ন হ'ব ইয়াৰ প্ৰাকৃতি আৰু ন, না, নি, নু হ'ব ইয়াৰ উপাকৃতি। কিছুমান ভাষাত এনে কিছুমান প্ৰাকৃতি আছে যিবোৰৰ অৰ্থ একে কিন্তু ধ্বনিৰ সাদৃশ্য নাথাকে আৰু প্ৰয়োগৰ স্থানো নিৰ্দিষ্ট। যেনে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয় জন, খন, টু, ডাল ইত্যাদি প্ৰত্যয়বোৰৰ কথা ক'ব পাৰি। প্ৰাকৃতিৰ প্ৰকাৰ ক্লাছিফিকেশ্যন অফ মৰ্ফিম। কিছুমান প্ৰাকৃতিলৈ লক্ষ্য কৰিলে দেখা যায় যে কিছুমান প্ৰাকৃতি স্বতন্ত্ৰ। ইয়াৰ লগত অন্য কোনো প্ৰাকৃতি ব্যৱহাৰ নকৰাকৈ বাক্যত প্ৰয়োগ হয়। যেনে কিতাপ, কলম, মানুহ, জন্তু ইত্যাদি। এইবোৰক মুক্ত প্ৰাকৃতি বুলি কোৱা হয়। বিশেষকৈ বিশেষণ, বিশেষ্য বিশেষণ, ক্ৰিয়া বিশেষণ, সৰ্বনাম ক্ৰিয়া এই শ্ৰেণী প্ৰাকৃতিৰ অন্তৰ্গত। আন কিছুমান প্ৰাকৃতি বা ৰূপ আছে যিবোৰৰ গাইগুটীয়া ব্যৱহাৰ হ'ব নোৱাৰে। ইহঁত সদায় অন্য ৰূপ বা আকৃতিৰ লগত যুক্ত হৈহে ব্যৱহাৰ হয়। অৰ্থাৎ এইবোৰ প্ৰাকৃতি মুক্ত প্ৰাকৃতিৰ ওপৰত নিৰ্ভৰশীল। ইয়াক বদ্ধ ৰূপ বা বদ্ধ প্ৰাকৃতি বোলা হয়। বিভক্তি, প্ৰত্যয় আৰু উপসৰ্গ বদ্ধ প্ৰাকৃতিৰ শ্ৰেণীত পৰে। যেনে প্ৰত্যয় টু, জন, খন ইত্যাদি, বিভক্তি ক, লৈ, ত ইত্যাদি, উপসৰ্গ অ, অনা, বে ইত্যাদি। মুক্ত প্ৰাকৃতি আৰু বদ্ধ প্ৰাকৃতি কেনেদৰে মুক্ত ৰূপৰ লগত লগ লাগে এটা উদাহৰণেৰে দেখুৱাবলৈ যত্ন কৰা হৈছে। যেনে ল'ৰা জনলৈ। এই শব্দটো ভাঙিলে ল'ৰা হ'ব মুক্ত ৰূপ, জন হ'ব বদ্ধ ৰূপ অৰ্থাৎ নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু লৈ হ'ব বিভক্তি। গতিকে ল'ৰা জনলৈ এই শব্দটো গঠন হওঁতে জন আৰু লৈ বদ্ধ ৰূপৰ প্ৰয়োগ হৈছে। বদ্ধ ৰূপৰ প্ৰকাৰ ক্লাছিফিকেশ্যন অফ এফিক্স।
বদ্ধ ৰূপৰ অৱস্থান আৰু গুণ অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে। অৱস্থান অনুসৰি উপসৰ্গ, প্ৰিফিক্স, পৰসৰ্গ, ছাফিক্স আৰু অন্তঃসৰ্গ, ইনফিক্স এই তিনিটা ভাগত ভাগ কৰা হৈছে। উপসৰ্গ মুক্ত ৰূপৰ আগত বহি শব্দ সাধন কৰা সৰ্গবোৰকে উপসৰ্গ বুলি কোৱা হয়। এইবোৰক পূৰ্ব প্ৰত্যয় বুলিও কোৱা হয়। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা তেনে কিছুমান উপসৰ্গ হৈছে অ, অনা, বিনা, ন ইত্যাদি। এইবোৰ প্ৰয়োগ কৰি অসময়, অনাহক, বিনাদোষ, নহয় ইত্যাদি শব্দ গঠন কৰা হয়। পৰসৰ্গ বা পৰপ্ৰত্যয়, ইংৰাজীত যাক কোৱা হয় ছাফিক্স। পৰসৰ্গবোৰ মুক্ত ৰূপৰ পিছত বহি শব্দ সাধন কৰে। পৃথিৱীৰ বহুবোৰ ভাষাত পৰসৰ্গৰ ব্যৱহাৰ হয়। এইবোৰক পৰপ্ৰত্যয় বুলিও কোৱা হয়। কিছুমান পৰপ্ৰত্যয় হৈছে টু, পোৰ, অনি, অন, চোন ইত্যাদি। অন্তঃসৰ্গ বা ইনফিক্স এইবিধ সৰ্গ মুক্ত ৰূপক দুভাগ কৰি মাজত ব্যৱহাৰ হয়, সেয়ে ইয়াক অন্তঃসৰ্গ বোলে। সংস্কৃত, তাগালাগ ভাষা, লেটিন ভাষা, ইউৰোপ ভাষাত অন্তঃসৰ্গৰ ব্যৱহাৰ হয়। সংস্কৃত ভাষাত যেনে ৰুট ধাতু লত, লুং, লং আদি লকাৰত ৰূপ কৰোঁতে ধাতুৰ মাজত ন অন্তৰ্ভুক্ত হয় আৰু তেতিয়া ধাতুৰ ৰূপ হ'ব ৰুন্দন্ধি, ৰুন্ধ, ৰুন্ধন্তি। সেইদৰে তাগালাগ ভাষাত মধ্যপ্ৰত্যয় বা অন্তঃসৰ্গ হৈছে ইন। তাগালাগ ভাষাত গুলি মানে কেঁচা শাক পাচলি। ইয়াত মধ্যপ্ৰত্যয় ইন ব্যৱহাৰ কৰিলে হ'ব জি ইন উলি অৰ্থাৎ কলপতীয়া ৰং। এনেদৰে বদ্ধ ৰূপৰ অৱস্থান অনুসৰি তিনিটা ভাগত ভাগ কৰা হৈছে। গুণ অনুসৰি বদ্ধ ৰূপক দুটা ভাগত ভাগ কৰা হৈছে, প্ৰত্যয় আৰু বিভক্তি। প্ৰত্যয় যিবোৰ সৰ্গ মূল প্ৰাকৃতিৰ লগত সংযোগ হৈ নতুন নতুন শব্দ গঠন কৰে তাকে প্ৰত্যয় বোলে। যেনে মৰম, মৰমীয়াল, ল'ৰা, ল'ৰালি, কৰ, কৰা ইত্যাদি। মুক্ত ৰূপৰ লগত প্ৰত্যয় সংযোগ হোৱাৰ পিছত কেতিয়াবা শব্দবোৰৰ শ্ৰেণী পৰিৱৰ্তন ঘটে আৰু কেতিয়াবা শ্ৰেণী একেই থাকে। যেনে ফুল শব্দৰ লগত অনি প্ৰত্যয় যোগ কৰিলে হ'ব ফুলনি, অৰ্থাৎ ফুল আৰু ফুলনি বিশেষ্য শব্দ। ইয়াত অনি প্ৰত্যয় ফুলৰ লগত অনি প্ৰত্যয় যোগ হোৱাৰ পিছত যি ফুলনি শব্দ হৈছে সিও বিশেষ্য শ্ৰেণীৰ অন্তৰ্ভুক্ত। কিন্তু ফুল যোগ আম, ফুলাম, ইয়াত ফুলৰ লগত আম প্ৰত্যয় যোগ কৰাৰ পিছত ইয়াৰ শ্ৰেণী বেলেগ হৈছে, অৰ্থাৎ বিশেষ্য শব্দটো বিশেষণ শব্দলৈ পৰিৱৰ্তন হৈছে। বিভক্তি যিবোৰ সৰ্গৰ সংযোগে সব্যয় পদ গঠন কৰে আৰু পদৰ পৰিৱৰ্তন সাধন কৰে সেইবোৰ সৰ্গকে বিভক্তি বোলে। উদাহৰণস্বৰূপে অসমীয়া ভাষাত গৰু শব্দটোৰ লগত এ, ক, ৰে, লৈ আদি সৰ্গ যোগ কৰি পোৱা পদবোৰ হ'ব গৰুৱে, গৰুক, গৰুলৈ ইত্যাদি। গতিকে এইবোৰক কোৱা হয় বিভক্তি। সেইদৰে কৰো, কৰ, কৰে আদি ক্ৰিয়াৰ লগত ক ধাতুৰ লগত ব্যৱহাৰ হোৱা উ, অ, আ, এ আদি বদ্ধ ৰূপবোৰকো বিভক্তি বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, অসমীয়া
আমি ভাষাৰ ৰূপতত্ত্ব সম্পৰ্কীয় আলোচনাত আজি ইমানখিনিকে আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ক্লাছত ৰূপতত্ত্বৰ আলোচনা যি বৈয়াকৰণিক শ্ৰেণীসমূহ সংযোগ কৰা হৈছে সামৰা হৈছে সেইখিনি সম্পৰ্কে আমি আলোচনা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।